কেইদিনমান আগত এজন সাংবাদিক চাৰনং এ ৰংপি তেখেতৰ ওপৰত যিটো মানহানি কেছ তেখেতে কৰা মানহানি কৰিছে বুলি বিৰাজ ইংলেঙে এটা কেছ দিয়ে সেইটোৰ উপলক্ষে আপোনালোকে এটা প্ৰেছ মিট মাতিছিলে সেই প্ৰেছ মিটৰ জৰিয়তে হয় বুলি কয় সেইটো কি ক'ব আপুনি এতিয়া পোনপ্ৰথমতে মই সাংবাদিকসকলক মই নমস্কাৰ জনাইছোঁ আমাৰ সংগঠনৰ পৰা এতিয়া কথাটো হ'ল যোনটো যোৱা দিনত যদি আমি দেখি পাইছোঁ যোৱা দিনতে যোনটো বিৰাজ সিং ইংলেং যোন বিধানসভা সমষ্টিৰ বিধায়ক হৈ তেওঁ যে যোনটো লজ্জিত এটা কাম কৰিছে বা শিক্ষিত সমাজক তেওঁ লজ্জিত কৰিছে এইটোৰ ক্ষেত্ৰতে তেওঁ নাভাবি পেলাই যে তেওঁ এজন সাংবাদিক বা এজন সংবাদক যে তেওঁ যাই পেলাই এটা কেছটো যোনটো দিয়ায় এইটো আমাৰ সংগঠনৰ পৰা বা জনসাধাৰণৰ মাজতে এইটো বহুত এটা দুখ লগা কথা বুলি মই ক'ম কাৰণ যে এজন সংবাদ যদি ক'লে যে তেখেতৰ কাম কি তেখেতৰ কাম হ'ল যে যিকোনো বিভিন্ন তথ্যসমূহ যে সংগ্ৰহ কৰি পেলাই তেওঁলোকে জনসাধাৰণৰ মাজত তেওঁলোকে উপস্থাপন কৰা বা সংবাদৰ কাম হ'ল যে আৰ্থ সামাজিক কষ্টবোৰ বা সমস্যাবোৰৰ পৰা তেওঁলোকে কেনেকৈ যে ৰাজ্যৰ মাজত অৱগত কৰা এইটো হ'ল যে সংবাদৰ কাম কিন্তু তেখেত এজন বিধানসভা সমষ্টিৰ তেওঁ বিধায়ক হৈ পেলাই তেওঁ যে যোনটো যে নিৰ্বাচিত কামটো যোনটো কৰিছে এইটোৰ ক্ষেত্ৰতে এতিয়া ৰাইজেটো দেখি পাইছে যে ৰাইজে এতিয়া ছ'চিয়েল মিডিয়াত যে পুৰা ভাইৰেল হৈ পৰিছে সেইটোৰ ওপৰতে কিয় যে সেই আৰক্ষী বা আমাৰ অসম আৰক্ষীয়েও কিয় যে এইটোৰ বিষয়ত তেওঁক যে আজি এৰেষ্ট কৰা নাই বা যোনবোৰ যে এৰেষ্ট কৰিছে এইবোৰটো হ'ল যে তাতে ইনভলভ থকা বুলি কোৱা হৈছে কিন্তু যোনটো যে ভিডিঅ'টো ভাইৰেল হৈছিলে তাতে যে স্পষ্টকৈ দেখা দিয়া হৈছে তাতে যে এজন আমাৰ কাৰ্বি আংলঙৰ বিধানসভা সমষ্টিৰ বিধায়ক বিৰাজ সিং ইংলেং এইটো সকলোৱে জানে কিন্তু এতিয়াতো কথাটো হ'ল যে তেখেতক যে নধৰি পেলাই যে যোনটো এতিয়া সংবাদবোৰে যোনটো খবৰবোৰ দিয়ে বা যিমান কষ্ট যিমান যে চুকে কোণে যিমান ঘটনাবোৰ হোৱা বা যিমানখিনি গৈ নোপোৱা বাতৰিবোৰ তেওঁলোকে আমাৰ ইয়াতে ৰাইজতে আনা বা দেখুওৱা সেই সংবাদকে তেওঁ কেছ দিয়া এইটো আমি কোনোমতে মানিব নোৱাৰো আৰু এইটোৰ ক্ষেত্ৰতে তেওঁ যিমান সোনকালে পাৰে যে এইটো উইথড্ৰ কৰিব লাগে কাৰণ আমাৰ কাৰ্বি আংলঙতে সাংবাদিকবোৰ থকাৰ বাবে যিমানখিনি ঘটনাবোৰ হৈছে বা যিমানখিনি চৰকাৰৰ পৰা গৈ নোপোৱা অসুবিধাবোৰ তেওঁলোকৰ সহায়তে আমি খবৰবোৰ পাই আছো হয় নহয় কিন্তু এইটোৰ বিষয়তে মই আমাৰ সংগঠনৰ পৰা মই সাধাৰণ সম্পাদক হিচাপতে মই যে চাৰনং এ ৰংপিক তেওঁ প্ৰতিষ্ঠাপক বা মুখ্য কাৰ্যবাসী আৰু নিউজ এডিটৰ হিচাপত তেখেতক ন্যায় দিব লাগে আৰু এইটোৰ ক্ষেত্ৰত অকল আমি নহয় যে যিমান সংগঠন আছে এইটোৰ ক্ষেত্ৰতে ওলাই আহি পেলাই আমি তেওঁক ন্যায়ৰ বাবে আমি দাবী কৰিছো যদি এইটোৰ ক্ষেত্ৰত যদি তেওঁক এসপ্তাহ সময় দিছে এই এসপ্তাহ সময়ত তেওঁক যে 10 কোটি টকা যোনটো দাবী কৰিছে আৰু সেই এডভকেট যোনটো নটিচখন দিয়া হৈছে তাতে এলিনা ৰংহাংপি বুলি সেই উকিলে তেওঁক দিয়া হৈছে বুলি কৈছে কিন্তু মই সেই উকিলক মই সুধিব খুজিছো মই যে তেওঁ সেই ভিডিঅ'খন দেখিছে দেখা নাই যে যোনটো ভিডিঅ'খনত যে ইয়াতে স্পষ্টকৈ কাৰ চেহেৰাখন তাতে দিয়া হৈছে তাতে বিৰাজ সিং ইংলেঙৰ চেহেৰাটো স্পষ্টকৈ দিয়া হৈছে কিন্তু তেখেতক দিব লগা নটিচ তেখেতক দিব লাগিছিলে নটিচখন কিন্তু তেখেতক নিদি পেলাই এতিয়া এজন সাংবাদিকক তেওঁ এই নটিচখন দিয়াটো এইটো আমি কোনোমতে মানিব নোৱাৰো আৰু সাংবাদিকৰ কামেই হ'ল যে তেখেতে বিভিন্ন উৎসৱৰ তথ্যবোৰ সংগ্ৰহ কৰি পেলাই তেওঁ যে ৰাইজৰ মাজতে তেওঁ উপস্থাপন কৰা ৰাইজৰ মাজতে তেওঁ দুখ কষ্ট বিভিন্ন খবৰবোৰ তেওঁলোকে লৈ আনা যদি সাংবাদিক যদি আমাৰ আজিলৈকে যদি আমাৰ কাৰ্বি আংলঙৰ সাংবাদিক নাথাকিলে হয় তো আমি কোনোমতে আমি যে দুখ কষ্ট এইবোৰ চুকে কোণে যিমান ৰাস্তা ঘাট বেয়া হৈছে চুকে কোণে যিমান স্কুল ঘৰ থকাৰ পাছতো যাতে শিক্ষয়িত্ৰীবোৰ নোযোৱা এইবোৰ আমি খবৰ আজিলৈকে পাম নে এইবোৰ খবৰ আমি সাংবাদিক যদি নাথাকিলে আমি কোনোমতে আমি শুনিবলৈ নাপালো হয় সেইবাবে এতিয়া মই শেষত মই ক'বলৈ খুজিছো মই যে চাৰনং এ ৰংপিক CEO এনি নৰ্থ ইষ্ট নিউজ ফ'কাছ যে সেই CEOকে অতি সোনকালে তেওঁ সেই নটিচখন উইথড্ৰ কৰিব লাগে উইথড্ৰ নকৰাটিক আমি এইটো কোনোমতে আমি চুপচাপ বহি নাথাকো আৰু আমাৰ সংগঠনৰ পৰা হ'লেও আমি এইটো প্ৰতিবাদটো আমি কৰিম অ'কে আজি আপোনালোকে আহি বিভিন্ন ধৰণৰ সংগঠন আহি ইয়াত কিয় উপস্থিত হৈছে ডিফুৰ তাৰা লাংচত আজি আমি ইয়াতে আহিবলগীয়া কাৰণটো হ'ল যে ইয়াতে আজি আমাৰ যিমানখিনি সংগঠনবোৰ লগ পোৱা হৈছে ইয়াতে আৰু লগতে ইয়াতে হিমা লংৰি আৰু ছাৰ হাবে আমাই
আমাকে ধৰি ইয়াতে সাধাৰণ সম্পাদকে ধৰি প্ৰেচিডেণ্ট আমাৰ লগ পোৱা হৈছে। এটা কাৰণটো হ'ল যে সেইটো বিধানসভা সমষ্টিৰ বিধায়কৰ তেওঁৰ যোনটো কথাখন ছ'চিয়েল মিডিয়া ভাইৰেল হৈ পৰিছিল, এইটো কথা তেওঁলোকে যে প্ৰথাগত আইনৰ ধাৰাও তেওঁক বহুত দিনৰ পৰা তেওঁক নটিচো দিয়া হৈছিল যে এইবোৰ ক্ষেত্ৰতে আলোচনা কৰিবলৈ। কিন্তু তেখেতে আলোচনা নকৰি বা বহুত দিনৰ পৰা তাৰিখটো দিয়া হ'ল, কিন্তু তাৰিখত দিয়াৰ পাছতো যে বিধায়ক নাহিল। নহাৰ বাবে আজি আমি সংগঠনে মিলি কিনি এইটোৰ বিষয়ত মানে কেনেকৈ যে এটা আমি সমাধান কৰি উলিয়াম, বা সেই বিধায়কজন যে আহি পেলাই তেওঁ কথাষাৰখন যে তেওঁ দিয়ে, এইটোৰ ক্ষেত্ৰতে আজি আমি ইয়াতে সকলোৱে লগ পাইছোঁ। আৰু তাৰ পাছতে আমাৰ 4 তাৰিখে তেখেতক আকৌ বকলীয়া ঘাটতে তেওঁক ডেটটো দিয়া হ'ল 4 তাৰিখ বুলি, আৰু তেতিয়া তেওঁ আহিব বুলি আমি আশাতে ৰাখিছোঁ।